কবিতা এটা সপোনৰ পম খেদি। ৰচনা গংগাপ্ৰসাদ হাজৰিকা। জীৱনত নভবাবোৰেই হয়। তোমাৰ বুকুত এবুকু মৰম আছে। সেই মৰম মোৰ ভাল লাগে। কিয় ভাল লাগে নাজানো। হয়তো তুমিও নাজানা। মোৰ বুকুৱে তোমাৰ মৰম বিচাৰে। তুমি আহিবা বুলি ভবাই নাছিলো। মোৰ বুকুৰ আলফুলীয়া মৰমখিনি তুমি আহি এবাৰ চুই চালা, তাত সাঁতুৰিলা। একাজলি সঁচা মৰম ময়ো চুই চালো, হেঁপাহ পলুৱাই সাঁতুৰিলো। তোমাৰ লক্ষ্য নাই, মোৰো নাই। লক্ষ্য এটাই, মাথো মৰম লাগে। বুকুৰ ভিতৰখন মৰমেৰে উপচাব লাগে। গাগৰি ভৰাই মৰম দিছো। ইয়াত যৌৱনৰ উচ্ছলতা নাই। আছে মৰমৰ নিভাঁজ আকুলতা। মৰমে সীমা বান্ধিব নাজানে, পাৰ ভাঙিবহে জানে। দিব খোজে, ল'ব খোজে। এতিয়া মৰম দিয়া লোৱাই কাম। তুমি সীমা বান্ধিব খুজিছা। চুলিৰে সীমা বান্ধিলে মৰমে পাৰ ভাঙিবই। সীমা নাবান্ধিবা। মৰমক শিকলি নিপিন্ধাবা। দিয়া লোৱাৰ সময় বৰ তাকৰীয়া। সকলোকে দিব নোৱাৰি, দিলেও ল'ব নোৱাৰি। এয়া আবেলি, বেলি নামিবৰে হ'ল। তোমাৰ হৃদয়ত কিছু সময় জিৰাব খোজো। আলফুলীয়া মৰমবোৰ যে তেনেই খন্তেকীয়া। হঠাৎ কাৰোবাৰ মাত শুনি সাৰ পালো। এতিয়াহে গম পালো, অথনিৰে পৰা মই এটা সপোনহে দেখি আছিলো।